হে সব মইনা কলিজা এই আহি গলি ৰাতিপুৱাই মূৰটো চুবাবলৈ গাখীৰ চাহৰ লগত চুবাবলৈ নাহিছো মই চাবলৈ আহিছো বা তই আজিলৈকে মোক দেখাই নাই তাৰ মানে আজি পিঠিখন চাবলৈ আহিছো তই আকৌ মোৰ পিঠি চাবি কিয় পিঠি পোৱা শিলখিলীয়া দাগবিলাক চাওঁ কিহৰ খিলখিলীয়া দাগ কেঁচা যে যোৱাটোতে পোৱা হালুৱাই চাদি মাৰি শিলখিলীয়া দাগ কৰি দিছে তোৰ কেঁচাৰৰ ইমান খা মোৰ পিঠিত খিলখিলীয়া দাগ বহাব কেঁচা যে 10,000 টকা তুমি বৰবাদ কৰি থৈ আহিছা কালি যে কেঁচা আহি গ'ল কেঁচাই তোমাক সুদাই আহিছে তোমাক বায়নৰ ঘৰত খুল এচাপৰ নবজাইছে বোলে ধুন্দুলি ক'ত গলি গেঞ্জিটো ক'ত থলি ধুন্দুলি ক'ত গলি মেক্সি তই আজিকালি বৰ কথা ক'বলৈ সাহ পাইছ যে ইমান উধাটো খাই আহিছ মাৰ নেকি মই কৈছো আপুনি বৰবাদ হৈ গৈছা কোনে বৰবাদ কৰিলে আপোনাৰ ঘৈণীয়ে কেঁচা মোৰ ঘৈণী তোৰ কি হ'ব ক'বলৈ মনটো আছে কিন্তু ইচ্ছা নাছে কি হৈছে কচোন আপোনাৰ বৰবাদ কৰি পেলাইছে চা কোনে বৰবাদ কৰিছে কিয় বৰবাদ কৰিছে ক দিয়ক কাণখন দিয়ক এই মোক ক কৈছো ক কাণেদি নুশুনো নহয় মই মুখেদি ক কি কৰি আছে গেটৰ সন্মুখত চকীদাৰী মোৰ গেটৰ মুখত চকীদাৰ থাকিব লগা হ'ল যে এতিয়া হ'ল দেশত এই চকীদাৰী প্ৰথা চলিছে হয়নে অলপ আগতে নিউজটো চাওঁতেহে গম পালো মই তুমিও চাবাছো গম পাবা মই আকৌ বেলেগ এটা কাৰ্যসূচী আৰম্ভ কৰিম কি কাৰ্যসূচী ফালন কাৰ্যসূচী আহক এই ফালন কাৰ্যসূচীটো আকৌ কি কৰি আছা মেনকা কোন মেনকা তোমাকে মৰমত মাতিছে আজিনো মোলে ইমান মৰম লাগিল নে নেলাগিবনে তুমি গিৰিয়েৰাৰ কিমান উন্নতিৰ কথা চিন্তা কৰি আছা বহাচোন 2 মিনিট কথা পাতো কৃষ্ণ লাজ লাগে পাই মানুহে দেখিলে কি বুলি ক'ব এই বহ বায়নৰ ঘৰত খোল কি হ'লনো প্ৰশ্ন নকৰিবা এই নহৰু ফুটাটো ক'ত গ'ল কোন নহৰু ফুটা ককায়েৰে নাজানো মই 2টা বেডৰুমলৈ আহা আহিলি নে তই উঠিয়া গৈছো $1,00,000 টকা লাগে 1,00,000 টকা লাগে বায়নৰ ঘৰত খোল টিকেট পোষ্টত আহিছিল কাৰণেহে কথা ক'বলৈ আহিছে ডাবুলেম লগ লাগি মোক পৰা সোণা লগাই দিলি এই ভণ্টি গোটোৱা পইচা পলাহে দিছিলে ভনীয়েকৰ কয়লা বিজনেছ আছে দিন বেয়া আছে কিবা এটা হ'ল আৰু তেনেকে ক'লে মোৰ 10,000 টকা ঘূৰি আহিব যোৱা পইচা নোৱাৰো ক'ত আহিব বাদ দিয়া আৰু কথা ক'বলৈ আহিছে এয়া যেন 10,000 টকা নহয় গাঁৱৰ সাধাৰণ ভোজ এটা খাই গেছহে এৰিছে ইমান বেয়া কথা কৈছেনে আপুনি আৰু কম 10,000 টকা ঘটাটোৱেহে জানে ভুল এটা হ'ল আৰু নেক্সট টাইম নহয় এইবাৰলে মাফ কৰি দিয়ক মোক এইবাৰলে মোক মাফ কৰি দিয়ক শেষ কৰি দিলি তহঁত দুইটাই মোক বেলেগৰ ঘৈণীয়েকে গিৰিয়েকৰ উন্নতিৰ জখলা বনাই মই যি এডাল বনাইছো তাকো কাটিছ দুইটাই আহি আছো ৰ আজিৰ পৰা মই শ্ৰী নিজৰ নাম কোৱা মই মণি খাটনিয়া মই মুকুতা ডেকা কীৰ্তনত ধৰি শপত খাইছো আজিৰ পৰা কৃষ্ণ কমল খাটনিয়াৰ জেপ লুৰুকা বন্ধ মাইকী মানুহৰ মাত শুনা নাই মাইকী মানুহৰ মাত শুনা নাই জেপ লুৰুকা বন্ধ ঘৰখনৰ কাৰণে কেতিয়াবা 50 টকা 100 টকা লওঁ ইজি মানিৰ ধান্দাত সাঁচতীয়া ধনৰ চুনা নলগাওঁ আৰু যদি জানি শুনিও কেতিয়াবা ভুল কৰোঁ যি শাস্তি দিয়া মূৰ পাতি ল'ম
আও হৰি আও যোৱা ধুনীয়াকৈ স্পেচিয়েল চাহ একাপ লৈ আনাগে যোৱা জোৱাই মই মানে কৈছিলো একো নুশুনো ধুনীয়াকৈ চৰ্বত এগিলাচ বনাই আনা একেলগে জানো চাহে আৰু চবতে খাবা শপত খাইছো কীৰ্তনত ধৰি যোৱাৰ মুখে মুখে কথা নকওঁ খাওক মই আনিম দিয়া খাওক $10,000 ৰিটাৰ্ণ নাপাওঁৱে অলপ দিন অন্তত দুইটাকে খটুৱাব পাৰিম কৃষ্ণ প্ৰভু দাই নধৰিবা আৰু আই হ'ল নে নাই আই হ'ল জোৱাই নিছো